Hello friends, আপোনালোকে চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গলো মই। আজি এঠাইত বাৰ্থডে খাব যাওয়া হ'ব। বাৰ্থডে কি খুৱাই হেবু চাই থাকিব আপোনালোকে। মই কি খামগে তাত আজি আপোনালোকক সকলোবিলাক দেখাই আছো আৰু কি কৰিমগে তাত আপোনালোকে সকলোবিলাক দেখা পাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া মই গা পা ধুই ৰেডি হৈ গলো। এতিয়া যাবলৈ ওলাইছো। এতিয়া এইটো বাইকতে যাম। এতিয়া অলপ দূৰ আছে হেগো মানুহ ঘৰলে। এতিয়া যাব ওলাইছো। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মই ওলাই আহিছোঁ। বাইকখন ৰাস্তাতে থোৱা আছে। এইখন বাইক আলহীও আহিছে আমাৰ ঘৰলৈ। বাইকখন ৰাস্তাতে থোৱা আছে। এতিয়া আৰম্ভ কৰোঁ আৰু যোৱাটো যাবলৈ যাত্ৰা কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই দোকান এখনলৈ সোমাবলৈ আহিছোঁ। কিবা এটা লৈ যাওঁ। তেতিয়া সৰু ছোৱালী বাৰ্থডে কিবা এটা গিফ্ট এটা লৈ যাওঁ। চাই থাকক কি লওঁ। এয়া চেলিব্ৰেশ্যন এটাকে লৈ লৈছোঁ। চকলেট এটা সৰু ছোৱালী চকলেটটো। এতিয়া গৈ আছোঁ। তাত গৈ চিধা লগ পামগৈ আপোনালোকক। চাই থাকক ভিডিঅ'। এতিয়া বাৰ্থডে ঘৰ পাই গ'লোহি আহি। এতিয়া যাওঁ ঘৰলৈ। এইটো ঘৰটো, সেইটো পাছফালে থকা ঘৰটো, এইটো ঘৰটো। আলহী আছেহি চাগে আহি। গাড়ী এখন দেখিছোঁ। এতিয়া মোৰ চাহতে বাইকখন ৰখাই আৰু ভিতৰতে একবাৰ সোমাই মাৰি খাব হ'ল নাই। চাহ দিলে খাবলৈ বিস্কুট আৰু কেকেৰে সৈতে। এতিয়া মই খাওঁ। আপোনালোকে চাই থাকক। মজা লাগিছে খাই। এতিয়া চাহৰ পিছত আকৌ লুচি পুৰি খাবলৈ মাতিলে। লুচি পুৰি বাকী থৈছে এনেকৈ। এতিয়া লুচি পুৰি খাই পিনে আৰু ঘৰলৈ যাওঁগৈ। দেৰিও হৈছে। বাগান যাবলৈও আছে মোৰ অলপ। এতিয়া খাই বৈ ওলাই আহিছোঁ। মজা লাগিলে খাই। চাওঁগৈ আকৌ আগফালডোখৰকৈ দেখাই দিছোঁ আপোনালোকক অলপ। এতিয়া যামগৈ আৰু অলপ দেৰি পিছত। খাই বৈ হৈ গ'ল। বৰলাইন আমাৰ ঘৰ আগফালটো যেনেকুৱা, এইটো আগফালটো ছেইম তেনেকুৱা বুলি ক'ব পাৰি। আমাৰ ঘৰৰ পৰা ওলাই ব্লক দিয়া ৰাস্তা, এইটো ব্লক দিয়া ৰাস্তা। আমাৰ তাৰ ছাইডৰখনৰ পথাৰ থাকে, এইখনো পথাৰ। তাৰ পথাৰখনৰ মাজত আকৌ বৰলাইনটো আমাৰ ঘৰতো আছে। আমাৰ ঘৰৰ ছাইডো এটা আছে, এইটো এটা বৰলাইন। মানে একজেক্ট একে বুলি ক'ব পাৰি। আমাৰ পথাৰখনো এইখনতকৈ অলপ ডাঙৰ হ'ব পাৰে, কিন্তু ইমানটোৱে বুলি আমাৰ মুখৰডোখৰটো ইমানটোৱে খাই পেলাই এনেকৈ সমানে কৈছে নে একজেক্ট সমানে। মই ঘৰ আহি পাই গ'লোহি। বাইকত অহা যেন উৰি আহে। বতৰটো আজি অলপ ডাৱৰীয়া কৰিছে। বৰষুণ হ'ব নেকি। চাই থাকক আগলৈ ভিডিঅ'টো কি আৰু কৰিম। এতিয়া বাৰ্থডেটো খাই এতিয়া বাগান গৈ আছোঁ। ঘৰত বাগান কাম কৰি আছে। কি কাম কৰিছে এইবোৰকে চাব যাওঁ। এতিয়া কাম কৰিছে নে দৰৱ মাৰিব দিয়া আছে, এইবোৰ মাৰিলে নে নাই। মই আগতে অলপ যাওঁ কাম কৰি চাবলৈ। আপোনালোকেও চাই থাকক। এতিয়া যোৱাডোখৰকে অলপ দেখাই আছোঁ আপোনালোকক। যাওঁগৈ।
এইখনে আমাৰ বাগান আহি পাই গ'লোহি আমি বাগানৰ ৰাস্তাটো সোমাই গৈছোঁ এই গতিকে গাড়ীখন ৰখাই আপোনালোকক কিছু বাগানৰ দৃশ্য দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো এইখনে আমাৰ বাগান চাই লওক আপোনালোকে নিশ্চয় আপোনালোকে এনেও বাগান দেখি পাইছে অসমত আছে যদি যিহেতু বাগানটো দেখিছে এইটো কোনো ডাঙৰ কথা নহয় এই ঘৰটো আমাৰ মানুহ থাকে এই বাগানখনতে থাকে এইটো আমাৰ ঘৰ হয় এইখনে চালক বাগান ইয়াৰ গোটেই এৰিয়াটোৱে বাগানেই অলপ আগত গৈ দেখুৱাওঁগৈ আপোনালোকক বাগানৰ কিছু দৃশ্যবোৰ এয়া কঁঠাল গছো আছে এইবোৰ আমাৰ চাওক বহুত গছ আছে ইয়াত এইবোৰ এইজোপা কঁঠাল গছ হয় এই চাইডে অলপ যাওঁ দেখুৱাই আহোঁগৈ আপোনালোকক এয়া আমাৰ বাগানখনৰ মাজত আহি পাই গ'লো আমি মই চাইছোঁ আজি কি কি কাম কৰিলে ক'ৰবাত দৰৱ মাৰিছোঁ কৈছে ইয়াকে চাবলৈ আহিছোঁ ক'ৰবাত কোনোবা মাৰিছে ইয়াত প্ৰায় মানে 100%ৰ ভিতৰত 98% মানুহৰ ঘৰতে বাগান আছে ইয়াত এইডোখৰ আদৰ্শ গাঁও বুলি কোৱা হয় আদৰ্শ ইয়াত বহুত চবৰ ঘৰতে মানে প্ৰত্যেক ঘৰতে বাগান থাকেই এইখন আমাৰ বাগান হয় এইখন আমাৰ বাগান হয় এইখন লোকৰ এইটো ধুনা হয় এইখন আমাৰ বাগান হয় এইবোৰ আম কঁঠাল আছে ছিজনত লাগে কিন্তু খাবলৈ এজোপা কোনোবা এজোপা ভাল আম গোটেইকেইজোপা ভাল নহয় টেঙা হয় কিছুমানবোৰ এজোপা ভাল আছে অকণ বাগানখনে অলপ দেখাই দিছোঁ পাতটো বাৰু ছিঙিবলৈ হোৱা নাই কম ওলাইছে পাতটো প্ৰডাকশ্যনটো কম হৈছে পাতৰ বহুত কম পাতৰ প্ৰডাকশ্যন আৰু আপোনালোকক কেতিয়াবা পাত ছিঙাও দেখাম আৰু পাত নিয়া আৰু কেনেকৈ কি কৰে পাতবোৰ কেনেকৈ ছিঙে কিহত ছিঙে এইবোৰ আপোনালোকক দেখুৱাম আজি পাত ছিঙাটো নাই আকৌ কেতিয়াকৈ আহিব পাৰোঁ মই বাগানলৈ কমেই আহোঁ বহুত দিনৰ মূৰত এদিন দুদিন আহোঁ কেতিয়াবা সময় নিদিলে আপোনালোকক পাত ছিঙাটোকে দেখাম পাত ছিঙা দৰৱ মৰা সাৰ মৰা এইবোৰ সকলোবিলাক কেতিয়াবা দেখাম মই এদিন এটা সেইটো ভিডিঅ' বনাম মই এটা এইটো বাগানৰ ওপৰতে বনাম এটা কেনেকৈ ছিঙে কি কৰে সকলোবিলাক আপোনালোকক পাতটো দেখুওৱা হ'ব কেনেকৈ মেইনটেনেঞ্চ কৰিবলগীয়া হয় বাগানত কিমান কি চফা কৰিবলগীয়া হয় সকলোবিলাক বস্তু মই এদিন বাগানত দেখুৱাম আপোনালোকক এইখন আমাৰ বাগান আমাৰ বাগানৰ মাজত অলপ খেতিও কৰা হৈছে আমি খেতি কৰা নাই আধিলে দিয়া আছে এইবোৰ সেয়া খেতিটো অলপ দেখাওঁ কেনেকুৱা হৈছে বাগানৰ এৰিয়াত কেনেকুৱা খেতিটো ভাল হয় নে বেয়া হয় এইটো আপোনালোকে চাব পাৰিব চাওকচোন এইডোখৰ পাইছোঁহি এইডোখৰ খেতি এয়া খেতি ধান খেতি হয় ইয়াত গৰু ছাগলী নামি দিয়ে সেইকাৰণে খাই পেলালে এইডোখৰ দেখিছোঁ নাইকিয়াই থাকিলে এইয়া আঁতৰলৈ আছে এইবোৰতে চাওক আৰু অলপ এডোখৰ খেতি কৰা হয় এডোখৰ ধান হয়গৈ অলপ খাবলৈ কৰিবলৈ সকলোবিলাক দেখাই গৈ আছোঁ চাই গৈ থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ হাত বিষ গৈছে মোবাইলটো দাঙি মোবাইলত কৰা হয় ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু দেখাবলগীয়াও ইমান বিশেষ একো নাই আজি একো পাতচাটো ছিঙা নাই সেইকাৰণে আকৌ নেক্সট টাইম মই বাগানৰ ওপৰত এটা ভিডিঅ' বনাম কৈছোঁ ন এইটো মই বনাই আপোনালোকক সোনকালে দেখাবলৈ চেষ্টা কৰিম আজিলৈ বাই বাই মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ বাই বাই